আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। ৰেচন লাভ কৰা লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ৰেচন লাভ কৰা সময়সূচী সলনি চৰকাৰৰ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতেই এতিয়াৰে পৰা লাভ কৰিব ৰেচনৰ চাউল। 10 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন। ইয়াৰ আগতে 7 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিছিল ৰেচনৰ সামগ্ৰী। চাওক সবিশেষ। অন্ন সেৱা সপ্তাহ, এই সপ্তাহটোৰ অকণমান সাল সলনি কৰা হৈছে। আগতে আছিল 10ৰ পৰা 16 তাৰিখলৈকে, তাক আজিৰ কেবিনেটে অকণমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে। 10 দিনৰ কাৰণে কৰিছে, যে অকণমান আগতে 7 দিনৰ আছিল, এতিয়া 10 দিনৰ কাৰণে কৰিছে। সেইটো হ'ল 1 তাৰিখৰ পৰা 10 তাৰিখলৈ। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব। সংগীত শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। জীৱনৰ কোৱান্টা বসন্ত অতিক্ৰম কৰিলে জনপ্ৰিয় শিল্পীগৰাকী। বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিব প্ৰিয় শিল্পীগৰাকীৰ 51 সংখ্যক জন্মদিন। 1972 চনৰ 18 নৱেম্বৰৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। প্ৰায় 25 সহস্ৰাধিক গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতত মাত্ৰা প্ৰদান কৰিছে জুবিন গাৰ্গে। এনেধৰণৰ ভিডিঅ'বোৰ সোনকালে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব।